বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে জয় আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন টাইপৰ ভিডিঅ'। বন্ধুসকল আজি আমাৰ ফেক্ট নম্বৰ 5টো হৈছে কোকো-কোলা এনেকুৱা এটা কমাৰ্চিয়েল ড্ৰিংক যাক স্পেচত খোৱা হৈছিল। বন্ধুসকল আপোনালোকে জানেনে আমাৰ পৃথিৱীত যেনেকৈ বেলিটো ডুবিলে ৰঙা নহ'লে কমলা ৰঙৰ দেখি, ঠিক তেনেকৈ চন্দ্ৰত বেলি ডুবিলে নীলা ৰঙৰ দেখিবলৈ পোৱা যায়। ফেক্ট নম্বৰ 3, এটা নীলা তিমিৰ জিভাৰ ওজন 1 টন মানে এটা হাতীতকৈও বেছি হ'ব পাৰে। ফেক্ট নম্বৰ 2, যদি আপোনালোকে এপল কোম্পানীৰ প্ৰডাক্ট ইউজ কৰে তেন্তে আপোনালোকে ষ্টিভ জবছৰ বিষয়ে জানিব। যেতিয়া এপল কোম্পানীৰ ইঞ্জিনিয়াৰসকলে প্ৰথমটো এপল আইপডৰ ওপৰত কাম কৰিছিল, তেতিয়া কাম শেষ হোৱাৰ পিছত তেওঁলোকে যেতিয়া ষ্টিভ জবছক আইপডটো দেখালে তেতিয়া তেওঁৰ সেই আইপডটো পচন্দ নহ'ল, কাৰণ সেই আইপডটোৰ আকাৰটো খুবেই ডাঙৰ আছিল। আৰু তেতিয়া ষ্টিভ জবছে ইঞ্জিনিয়াৰসকলক সুধিলে যে আইপডটো আৰু সৰু কৰিব পাৰিব নে নোৱাৰে, আৰু তেতিয়া বিজ্ঞানীসকলে উত্তৰত নোৱাৰে বুলি ক'লে। তেতিয়া ষ্টিভ জবছে সেই আইপডটোক পানীত ডুবাই দিলে আৰু ইঞ্জিনিয়াৰ কেইজনক ক'লে যে য'ৰ পৰা বুলবুলবোৰ আহিছে তাত খালী জেগা আছে, আৰু ক'লে যে সেই খালী জেগাবোৰ কম কৰি দিবলৈ, আৰু সেইকাৰণে এপল আইপডবোৰ ইমান সৰু চাইজত পোৱা যায়। এই কথাবোৰৰ পৰা এইটোৱেই গম পোৱা যায় যে ষ্টিভ জবছ কিমান জিনিয়াছ আছিল। ফেক্ট নম্বৰ 1, মেছিয়ে এনেকুৱা এজন খেলুৱৈ যাৰ ঘৰৰ ওপৰেদি প্লেন নুৰে, কাৰণ এইটো মেছিৰ কাৰণে নহয়, তাত প্ৰচলিত এটা স্পেনিছ ল'ৰ কাৰণে হয়। কাৰণ মেছি এনেকুৱা এটা ঠাইত থাকে যোনটো ঠাই এনিমেল এণ্ড এনভাইৰনমেণ্ট প্ৰটেক্টেড এৰিয়া হয়, আৰু যোন ঠাইত তেওঁ থাকে সেই ঠাইত বহুতো হিষ্টৰিকেল মনিউমেণ্টছ অৰ্থাৎ পৌৰাণিক যুগৰ বস্তু আছে, আৰু সেইকাৰণেই মেছিৰ ঘৰৰ ওপৰেদি এৰোপ্লেন যাব নোৱাৰে। তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।